কাৰ্বি ইউথ ফেষ্টিভেল যিটো এতিয়াতো কাৰ্বি কালচাৰেল ছ'চাইটি সকলে এইটো ইয়াৰলি কৰোৱা প্ৰত্যেক চনতে কৰা হয়। এইটো ভাল কথা আৰু আমি সকলো ট্ৰাইবছ পিপলসকলক ইয়াত জইন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, কাৰণ এইটো 6 শিডিউল মতে মাত্ৰ এইটো কাৰ্বিসকলৰ কাৰণে নহয়, এই ডিষ্ট্ৰিক্টটো এইটো গোটেই ট্ৰাইবছৰ কাৰণে এই কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্টটো বনোৱা হৈছিল। সেইকাৰণে অল ট্ৰাইবছ আৰ ৱেলকাম হিয়াৰ। এটা কথাত হৈছে কিন্তু আমি ইমান দিনটো জয়ফুলি খুব আনন্দ মনেৰে আমি চেলিব্ৰেট কৰা হয়, এইটো পালন কৰা হয়, কিন্তু এই বছৰ মানুহসকলৰ হাতত টকা নাই, কাৰণ তেওঁলোকলৈ পাব্লিকলৈ গ্ৰাছ ৰুট লেভেললৈ গভৰ্ণমেণ্ট যিটো ফাণ্ডবিলাক অহা হয় সেইবিলাক ফাণ্ড যোৱা নহয় গ্ৰাছ ৰুট লেভেললৈ। সেইকাৰণে পাৰ্টিচিপেশ্যনটো আজি অলপমান কম নিচিনা দেখিছোঁ। আৰু এটা কথাত হৈছে আমি আনন্দ মনেৰে চেলিব্ৰেট পালন কৰিছোঁ, কিন্তু ইয়াত আনন্দ নহ'বলৈও কথাটো হৈ গ'ল, কাৰণ এই চৰকাৰে প্ৰেজেণ্ট চৰকাৰে বিজেপি চৰকাৰে যিমান আমাৰ কাৰ্বিসকলকহে কাৰ্বি বা ট্ৰাইবছসকলক কাৰ্বি বুলি নহয় চব জনজাতিসকলকে ইয়াত চাকৰি দিব লাগিছিল, কিন্তু যোৱা ফৰ এক্সাম্পল এতিয়া উদাহৰণস্বৰূপে যোৱা 5 মাহৰ আগতে 1345জন মাষ্টৰ এপইণ্ট কৰা হৈছিল। তাৰ মাজত মাত্ৰ ট্ৰাইবছসকলৰটো 62 বা 65জনকে চাকৰিটো দিয়া হৈছিল। এইটো এটা আমাৰ কাৰণে খুব দুখৰ কথা। সেইকাৰণে আমি আনন্দ মনেৰে ইয়াত পালন কৰিছোঁ, তথাপি আমাৰ 6 শিডিউল শক্তিটো লাহে লাহে আঁতৰাই লৈ গ'ল। আমাৰ চৰকাৰে আমাক দুৰ্বল কৰি ৰাখিছে। সেইকাৰণে আমি এইটো পালন কৰা আনন্দ মনেৰে পালন কৰাৰ লগতে আমাৰ ইয়াত দুখেৰে পালন কৰিবলগীয়া কথাও ইয়াত ওলাই পৰিছে। সেইকাৰণে আমি আশা কৰোঁ আজিৰ পৰা এই 6 শিডিউল পাৱাৰটো নকমাবলৈ, দুৰ্বল নকৰিবলৈ চৰকাৰে কৰিব বুলি, আমাৰ এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলো নকৰিব বুলি আমি আশা কৰিছোঁ। লগতে আমাৰ MLA আৰু MP সকলে পাৰ্লিয়ামেণ্টত আৰু আছাম এছেম্বলি মজিয়াত তেওঁলোকে ফাইট কৰিব লাগে যে অট'নমাছ পাৱাৰটো যাতে নকমায়, আৰু যিমান কমোৱা হৈছে সেইবিলাক আকৌ ঘূৰাই আনিবলৈহে তেওঁলোকে কাম কৰিব লাগে, আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।